Platoon number 2, Platoon Commander, UBSIP, Abhishek Jadhav of Kokrajhar DEF, Main Staff. Platoon number 3, Platoon Commander, WSIP, Sandramika New of Kokrajhar DEF, Main Staff. তাৰপিছতে আছে Platoon number 4, Platoon Commander PC Ananta Mohan Adhikari of Homeguard, Kokrajhar District. Kokrajhar Homeguard, Deputy Ananta Mohan Adhikari. Platoon Commander Beauty Burman of 7th Assam Battalion NCC Girls. Platoon number 7, Platoon Commander Habildar Pratik Das of 7th Platoon NCC. Platoon Commander Sri Juman Burman of Kokrajhar SS, Kokrajhar NSS, Medium School, Kokrajhar. তাৰপিছত এয়া ক্ৰমান্বয়ে আগবাঢ়িছে BBM Basumatary নেতৃত্বত Chika High School, Kokrajhar. তাৰপিছত আগবাঢ়িছে Miss Monica Basumatary নেতৃত্বত Kokrajhar Girls SS School, Guide. Platoon number 15. আৰু এয়া হৈছে ক্ৰমান্বয়ে আগবাঢ়িছে Platoon number 16. মহোৎসৱ আয়োজন কৰিছে জাতীয় সংগঠনে বড়োলেণ্ড মহোৎসৱ আয়োজন কৰিছে বড়োলেণ্ড চৰকাৰক সমৰ্থন কৰিছে আৰু তাৰ দেশৰ প্ৰধানমন্ত্ৰী আহি বড়োলেণ্ড অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে সহায় কৰাৰ কথা দিছে আৰু তেখেতে নিজৰ ভাষণত কৈছে যে বড়োলেণ্ড অঞ্চল এতিয়া পিছ পৰি থকা নাই শেহতীয়াভাৱে ফুটবল যিসকলে ফুটবলক ভাল পায় বড়োলেণ্ড অঞ্চলটো উত্তৰ পূৰ্বাঞ্চলৰ এটা ফুটবল হাব হিচাপে নিৰ্মাণ কৰাৰ কাৰণে বড়োলেণ্ড CM কাপ আয়োজন কৰা হৈছে এই বড়োলেণ্ড CM কাপত দেখিবলৈ পাইছে ৩,৭৬০টা ক্লাব অংশগ্ৰহণ কৰিছে আৰু প্ৰায় ৬৪,০০০ প্লেয়াৰে ইয়াতে অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও এই CM কাপৰ কথাটো তেখেতৰ মন কী বাতত উল্লেখ কৰিছে আজিৰ সময়ত এই ৩৫টা ফ্লেগশ্বিপ প্ৰগ্ৰামত বেছিভাগ প্ৰগ্ৰাম আমি লাইভলিহুড মিছনৰ কাৰণে ঠিক কৰা হৈছে আজি আমাক সকলোকে ভাল জীৱিকা লাগে ভাল জীৱিকাৰ কাৰণে ভাল সংস্থাপন লাগিব আৰু সংস্থাপন পাবলৈ প্ৰত্যেকজনকে আমি স্কিল কৰিব লাগিব সকলোকে আমি আজিৰ সময়ত যি শিক্ষা লাগে নিজকে সংস্থাপন কৰিবৰ কাৰণে কি শিক্ষা প্ৰদান কৰিব লাগিব যি স্কিল লাগে স্কিলটো প্ৰদান কৰিব লাগিব সেইকাৰণে আমাৰ অঞ্চলত থকা ITI বিলাক আমি অধিক সক্ষম কৰিবলৈ বিভিন্ন প্ৰকাৰে আমি কাম কৰিছো আমাৰ বিদ্যালয়বোৰত যিখিনি শিক্ষক লাগে শিক্ষক নিযুক্তিৰ কাম চলি আছে শিক্ষকসকলক ট্ৰেইনিং দিব লাগে ট্ৰেইনিঙৰ কাম চলি আছে আৰু লগতে আমাৰ যি শিক্ষা বিভাগটো আৰু অধিক শক্তিশালী কৰি KG to PG প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে গুণগত শিক্ষা পায় ইয়াৰ কাৰণে আমি কাম কৰি আছো এতিয়া আপোনালোকক দেখিবলৈ পাইছে দীঘলীয়া সংগ্ৰাম হোৱাৰ মাজতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি হৈছিল এই জাতি জনগোষ্ঠীৰ মাজত হিংসাৰ পৰিৱেশটো আমি চিৰদিনৰ কাৰণে এইটো আমি আদৰিব নোৱাৰো এই হিংসাৰ পৰিৱেশ আমাৰ মাজত অবিশ্বাস আমাৰ মাজত যিটো মৰম স্নেহ কমি গৈছিলে এইটো দূৰ কৰাৰ কাৰণে বড়োলেণ্ড হেপিনেছ মিছন বুলি এটা প্ৰগ্ৰাম আমি আৰম্ভ কৰিছিলোঁ এই বড়োলেণ্ড হেপিনেছ মিছনৰ দ্বাৰা আমাৰ 26টা জনগোষ্ঠী আজি ওচৰ চাপি আহিছে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক বুজিবলৈ চেষ্টা কৰিছে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক পুনৰ আকোৱালি ল'বলৈ চেষ্টা কৰিছে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক মৰম আৰু শ্ৰদ্ধা কৰিবলৈ আকৌ পুনৰ আজি মানসিকভাৱে প্ৰস্তুত কৰিছে মই আমাৰ বড়োলেণ্ডৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়াক এই হেপিনেছ মিছনক নেতৃত্ব দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ মাজত আমি আমাৰ স্বতন্ত্ৰতা দিৱস আমি অবজাৰ্ভ কৰিবলৈ পালন কৰিবলৈ পৰা নাছিলোঁ কিন্তু আজি বড়োলেণ্ডত স্থায়ী শান্তি আহিল আৰু লগে লগে বড়োলেণ্ডৰ প্ৰত্যেকটো জিলা প্ৰত্যেকটো সাব ডিভিজন প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰত্যেকটো ব্যক্তিয়ে
আজি মুক্ত মনেৰে আমাৰ ভাৰতৰ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত এই শান্তি প্ৰতিষ্ঠা কৰাত সহায় কৰা আমাৰ যিসকল সংগ্ৰামীসকল আছিলে, যিসকল জাতীয় সংগঠন আছিলে, যিসকল সামাজিক সংগঠন আছিলে আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ নেতৃত্বত আৰু বড়োসকলৰ নেতৃত্বত মই আজি ধন্যবাদ জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, বড়োলেণ্ড অঞ্চলৰ যিসকল লোক আছে, আজি প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ এই ডাঙৰ এটা আঁচনিৰ পৰা, মিছন আৰু ভিজনৰ পৰা আমি কেতিয়াও দূৰত থাকিব নোৱাৰোঁ। সেইকাৰণে আমি 2020 চনত সংকল্প লৈছিলোঁ বড়োলেণ্ডটো এটা পিচফুল, স্মাৰ্ট আৰু গ্ৰীণ বড়োলেণ্ড হিচাপে নিৰ্মাণ কৰিম। আৰু ইয়াৰ কাৰণে আমি যোৱা 5টা বছৰত, প্ৰায় 40টা বছৰৰ পিছত 5টা বছৰ এনেকুৱা নিৰ্মাণ কৰিব পাৰিছোঁ য'ত কোনো অশান্তি হোৱা নাই, য'ত গুলি ফুটা নাই, য'ত মানুহ মৰা নাই। আৰু আজি স্বাধীন এটা দেশত আমি মুক্ত মনেৰে কাম কৰিবলৈ, শিক্ষা গ্ৰহণ কৰিবলৈ, অৰ্থনীতি উন্নয়নৰ কাৰণে কাম কৰাৰ কাৰণে যিটো আশা পুহি ৰাখিছিলোঁ যোৱা 5টা বছৰত, সেই মুক্ত মনেৰে চবে কাম কৰিবলৈ সক্ষম হৈছে। বড়োলেণ্ডৰ আমাৰ যিখিনি জনসংখ্যা আছে, জনসাধাৰণ আছে, সেইখিনি আগুৱাই লৈ যোৱাৰ কাৰণে ভাৰতবৰ্ষৰ উন্নত ৰাজ্যবিলাকৰ লগত, দেশৰ উন্নত অঞ্চলবিলাকৰ লগত সম পৰ্যায়ত লৈ যাবলৈ যোৱা 5টা বছৰত আমি নলেজ ফেষ্টিভেল পাতিছোঁ, লিটাৰেৰী ফেষ্টিভেল আমি ইয়াতে আয়োজন কৰিছোঁ, দুৰান্দাম আয়োজন কৰিছোঁ, ISPL আয়োজন কৰিছিলোঁ আৰু আমি এছিয়ান কপৰ আয়োজন কৰিছিলোঁ। আপোনালোকে